ফ্ৰেণ্ডছ, আজি আমি সাপৰ 5টা প্ৰধান শত্ৰুৰ বিষয়ে জানিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত সাপৰ বহুতো শত্ৰু আছে, ইয়াৰে জন্তু, চৰাই আদিয়ে প্ৰধান। আজি আমি ইয়াৰে মাত্ৰ 5বিধ প্ৰধান শত্ৰুৰ বিষয়ে জানিম। বন্ধুসকল, চৰাইৰ ভিতৰত ঈগলে হৈছে সাপৰ বাবে এক প্ৰধান শত্ৰু। কোনো সাপে হয়তো জীৱনত কোনো ঈগলৰ সৈতে মুখামুখি হোৱাটো নিবিচাৰিব। চৰাইৰ ভিতৰত ঈগল হৈছে ডাঙৰ আকাৰৰ চৰাই। ডেউকা মেলা অৱস্থাত এই চৰাইৰ দীঘ 6ৰ পৰা 7 ফুটলৈকে হ'ব পাৰে আৰু ইয়াৰ ওজন 4 পৰা 6 কেজি পৰ্যন্ত হয়গৈ। সাধাৰণতে ঈগলৰ খাদ্য হৈছে আন চৰাই আৰু সৰু আকাৰৰ জীৱ যেনে বান্দৰ, শহাপহু আদি। কিন্তু ভোকত থাকিলে ই সাপো ভক্ষণ কৰে। ঈগলৰ হাতোৰাত এবাৰ পৰিলে যিকোনো সাপৰে মৃত্যু নিশ্চিত। সাপ নেউলৰ কাজিয়া হয়তো বহুতে দেখিছে। নেউল হৈছে এক চতুৰ আৰু ক্ষীপ্ৰ গতিৰ প্ৰাণী, আৰু যদি এবাৰ কিবাকে সাপ নেউলৰ মুখামুখি হয় তেতিয়াহ'লে সাপৰ নিস্তাৰ নাই। কোৱা হয় যে সাপে কামুৰিলেও নেউলৰ গাত বিষ নালাগে, কিন্তু ই সম্পূৰ্ণ সঁচা নহয়। আচলতে নেউলে নিজৰ তীব্ৰতা আৰু বুদ্ধিৰ দ্বাৰা সাপৰ কামোৰ খোৱাৰ পৰা নিজকে বচাই ৰাখে। কিন্তু কেতিয়াবা সাপক ভক্ষণ কৰিব অহা নেউল নিজে সাপৰ চিকাৰ হোৱাও দেখা গৈছে। কিন্তু আকাৰত অতি সৰু এই প্ৰাণীবিধৰ চতুৰালি আৰু তীব্ৰ গতিৰ বাবে সাপৰ কাৰণে ই এক প্ৰধান সমস্যা হৈ দেখা দিয়ে। বন্ধুসকল, কোৱা হয় যে হানিবজাৰৰ দৰে সাহসী জন্তু পৃথিৱীত আন কোনো নাই। ই অইন কোনো প্ৰাণীকে ভয় নকৰে। আনকি জংঘলৰ ৰজা সিংহৰ লগতো ই বিনা ভয়ে যুঁজ দিব পাৰে। আৰু এনেকুৱা সাহসী প্ৰাণীৰ আগত সাপনো কি বস্তু? নেউলতকৈ ডাঙৰ এই প্ৰাণীৰ গাত এনেকুৱা ইমিউনি শক্তি আছে যি সাপৰ বিষ প্ৰতিৰোধ কৰিব পাৰে। আৰু নেউলৰ দৰে ই ক্ষীপ্ৰ আৰু চতুৰ হয়। আৰু এবাৰ যদি সাপ ইয়াৰ সন্মুখত পৰে তেন্তে আৰু নিস্তাৰ নাই। অতি বিষাক্ত সাপৰ ভিতৰত আটাইতকৈ ডাঙৰ সাপবিধ হৈছে কিং কোব্ৰা। ই দীঘলে 18 ফুটলৈকে হ'ব পাৰে। কিং কোব্ৰাৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে ই সাপ খায়, আৰু ইয়াৰ প্ৰধান খাদ্য হৈছে সাপ। ই যিকোনো সাপে গিলি থ'ব পাৰে, আৰু সাধাৰণ অইন সাপে হয়তো জীৱনত কেতিয়াও কিং কোব্ৰাৰ সৈতে মুখামুখি হোৱাটো নিবিচাৰিব। বন্ধুসকল, মানুহ কেৱল সাপৰে শত্ৰু নহয়, ই অইন প্ৰাণীৰ প্ৰতিও এক ভাবুকি। একমাত্ৰ মানুহৰ কাৰণে আজি বহু আপুৰুগীয়া জীৱ জন্তু বিলুপ্তিৰ পথলৈ আহিছে। নিজৰ স্বাৰ্থৰ বাবে মানুহে চব পাহৰি যায়। আমাৰ সমাজত আজিও এনে বহু লোক আছে যি সাপ দেখিলে মাৰি পেলায়। বহু দেশত কেৱল খাদ্যৰ বাবে সাপ হত্যা কৰা হয়। কিন্তু বৰ্তমান এই হাৰ কিছু কমিছে যদিও সম্পূৰ্ণ কমা নাই। মানুহৰ বুদ্ধি আছে, যাৰ বাবে ই জীৱশ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে। আৰু জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ বহুতো দায়িত্ব আছে পৃথিৱীৰ প্ৰতি। পৃথিৱীৰ প্ৰাণী, উদ্ভিদ আদিৰ সংৰক্ষণৰ ক্ষেত্ৰত যদি আমি এতিয়াৰ পৰা সচেতন নহওঁ তেন্তে পৃথিৱীৰ বিনাশ নিশ্চিত।